खुलुमबाय स्टुडियो दं आं किलकां ब्रह्म एनडिएनि बिजाथि दिलीप सयकियाया गौरव गगৈ बे गौरव गगैखौ लानानै गोबां गोख्रों बाथ्रा बुंदों बिथां दिलीप सयकिया खौरांगिरिनि सिगाङाव सोंथि सोंदों गौरव गगैया जोंनि बिजेपि दलनि फारसे मोजां खोथा बुंगोन होनना नोंथांमोना सानो नामा बे समाव गौरव गगैया माबे दोलाव दं गौरव गगैया कांग्रेसनि बबे हानजाजों दं होननानै गोख्रों सोंथि सोंदों दिलीप सयकिया बिथाङा गौरव गगৈ डाঙरीया আমাৰ মানে ভাৰতীয় জনতা পাৰ্টিৰ ভাল কথা ক'ব বুলি আপোনালোকে ভাবে কিয় गौरव गगৈ डाঙरीया তেওঁ কোনটো টিমৰ প্ৰথম কথাটো এইটো बेनि अनगायैबो बिथाङा गोबां गोख्रों बाथ्रा बुंनायखौ बे समाव मिथिनानै मोननाय जादों बिथां दिलीप सयकिया बुंदों जेरै क्रिकेटआव मोनथाम स्टाम्प समानै थायो बेबायदि कांग्रेस दलनि स्टाम्पआबो समानै गैला कांग्रेसआव सनाथानि आफादा लासै गोमालांनो हमदों आरो सनाथानि आफादखौ कांग्रेसआ फोथांना लाखिनो हाला তেওঁ কংগ্ৰেছৰ কোনটো টিমৰ কংগ্ৰেছৰটো মানে একেবাৰে এই ক্ৰিকেটৰ যে তিনিডাল হেৰি থাকে নহয় উইকেট ষ্টৰত তিনিটা ষ্টাম্প থাকে কোনটো তেওঁ মাজৰ ডালৰ নে লগত আছে নে ছাইডৰ ডালৰ লগত আছে না কাষৰ আৰু ইফালৰ ৰাইট ছাইডৰ ডালৰ তেওঁ নিজে কওক এনেইতো ষ্টেম্পৰ অৱস্থাই নাই আগাবেলা কংগ্ৰেছৰ লগত ঘূৰি আছিলে গৌৰৱৰ লগত পিছবেলা আহি মানস বৰাৰ নিচিনা ব্যক্তি দলৰ তেওঁৰ একদম অত্যন্ত বিশ্বাসী তেওঁ ৰাতিপুৱা ঘূৰি আছিলে পিছবেলা আহি বিজেপিত জইন কৰিছে সিদিনা মাধৱ ৰাজবংশীৰ লগত বাহেতা চাইলে কমলপুৰত মই আমাৰ ভট্টাচাৰ্যী দাক দেখিলোঁ কিশোৰ ভট্টাচাৰ্যী দাক দেখিলোঁ যোৱাকালি কিশোৰ ভট্টাচাৰ্যী দাই বিজেপিত জইন কৰিলে গতিকে কংগ্ৰেছত মই ভাবোঁ সনাতনী সত্তাটো তাত লাহে তাত তেওঁলোকে তাত আশা ভংগ হৈছে মোহ ভংগ হৈছে আৰু সনাতনী সত্তাটো কংগ্ৰেছে বচাই ৰাখিব নোৱাৰে গতিকে সেইটো কাৰণে কংগ্ৰেছত এতিয়া লাষ্টত 2-3জন নেতা থাকিব 2-3টা পৰিয়াল থাকিব जायनि जाहोनाव सनाथानि आफादा थानाय कांग्रेसनि दैदेनगिरिफ्रा गोसो बायदों जायनि जाहोनावनो कांग्रेस दोलाव सानैल' दैदेनगिरि आरो गंनै-गंथाम नखरफ्रावल' थाहैसिगोन दुर्गा दास बर'आ दोलाव थानानैबो फाफि बुंनो गोहोआव फैदोंब्ला अब्ला बेबादि सुबुङा माबादि आखुनि नोंथांमोनहा गावनो साननो हायो होननानै बुंनायखौ मिथिनो मोननाय जादों बेनि अनगायैबो बिथां दिलीप सयकिया खौरांगिरिनि सिगाङाव आरोबाव मा बाथ्रा फोरमायखो फै जों आबुङै मिथिना लानि गौरव गगৈ डाঙৰীয়া আমাৰ মানে ভাৰতীয় জনতা পাৰ্টিৰ ভাল কথা ক'ব বুলি আপোনালোকে ভাবে কিয় গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ কোনটো টিমৰ প্ৰথম কথাটো এইটো তেওঁ কংগ্ৰেছৰ কোনটো টিমৰ কংগ্ৰেছৰটো মানে একেবাৰে এই ক্ৰিকেটৰ যে তিনিডাল হেৰি থাকে নহয় উইকেট ষ্টৰত তিনিটা ষ্টাম্প থাকে কোনটো তেওঁ মাজৰ ডালৰ নে লগত আছে নে ছাইডৰ ডালৰ লগত আছে না কাষৰ আৰু ইফালৰ ৰাইট ছাইডৰ ডালৰ তেওঁ নিজে কওক এনেইতো ষ্টেম্পৰ অৱস্থাই নাই আগাবেলা কংগ্ৰেছৰ লগত ঘূৰি আছিলে গৌৰৱৰ লগত পিছবেলা আহি মানস বৰাৰ নিচিনা ব্যক্তি দলৰ তেওঁৰ একদম অত্যন্ত বিশ্বাসী তেওঁ ৰাতিপুৱা ঘূৰি আছিলে পিছবেলা আহি বিজেপিত জইন কৰিছে সিদিনা মাধৱ ৰাজবংশীৰ লগত বাহেতা চাইলে কমলপুৰত মই আমাৰ ভট্টাচাৰ্যী দাক দেখিলোঁ কিশোৰ ভট্টাচাৰ্যী দাক দেখিলোঁ যোৱাকালি কিশোৰ ভট্টাচাৰ্যী দাই বিজেপিত জইন কৰিলে গতিকে কংগ্ৰেছত মই ভাবোঁ সনাতনী সত্তাটো তাত লাহে তাত তেওঁলোকে তাত আশা ভংগ হৈছে মোহ ভংগ হৈছে আৰু সনাতনী সত্তাটো কংগ্ৰেছে বচাই ৰাখিব নোৱাৰে গতিকে সেইটো কাৰণে কংগ্ৰেছত এতিয়া লাষ্টত 2-3জন নেতা থাকিব 2-3টা পৰিয়াল থাকিব তেওঁৱে মানে নিষ্পাপী হৈ তেওঁৱে থাকক তেওঁলৈ শুভেচ্ছা থাকিল হয়নে নহয় ইমান দল বাগাৰৰ পিছতো যদি কাৰোবাক পাপী বুলি ক'বলৈ সাহস কৰিছে তেওঁ কি প্ৰাণীৰ হ'ব লাগিব সেইটো আপোনালোকে নিজে বিবেচনা কৰিব বহুতকেইটা দল সলাইছে নহয় তেখেতে আপুনি কিমান চাওক আমি এনেকুৱা ভাবা হৈছে যে আপোনালোকে নিজেও দেখিছে যে এইবাৰ কিজানি যেনেকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2/3 মেজৰিটিৰে কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে ঠিক তেনেকৈ দৰং ওদালগুৰি সমষ্টিৰ সমুদায় ভোটাৰৰ 2/3 ভোট NDA লাভ কৰি ব্যাপক ব্যৱধানত জয়যুক্ত হোৱাৰ এটা পৰিৱেশ ইতিমধ্যে ৰচনা হৈছে আজিৰ পৰা 800বিধ ঔষধৰ দাম জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাইছে ৰাইজ যথেষ্ট চিন্তিত হৈছে
চাওক ঔষধৰ দাম বৃদ্ধি হৈছে, ঔষধৰ কি বৃদ্ধি হৈছে মই ইমান অৱগত নহয়, কাৰণ মই গোটেই বিষয়টো নিৰ্বাচন কেন্দ্ৰিক হৈ আছে। তথাপিও যোৱাকালিও এই প্ৰশ্নটো সুধিছিলে মোক। আমাৰ চৰকাৰৰ ফালৰ পৰা চৰকাৰৰ যিমান হস্পিটেল আছে মানে হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰৰ পৰা একদম যিটো আমি চাব চেণ্টাৰ বুলি কৈছিলোঁ আগত, চাব চেণ্টাৰৰ পৰা মেডিকেল কলেজ হস্পিটেললৈকে সকলোতে বিভিন্ন ঔষধ বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা আছে, 1 নম্বৰ। 2 নম্বৰ, জেনেৰিক মেডিচিনত আপ টু 40-50% ডিছকাউণ্টত মেডিচিন দিয়াৰ ব্যৱস্থা আছে। আমাৰ যিবিলাক ফাৰ্মাচী আছে সেই ফাৰ্মাচীবিলাকত আমি 40% আমি জেনেৰিক মেডিচিন আমি দিয়াৰ ব্যৱস্থা ভাৰত চৰকাৰে মোদী ডাঙৰীয়াই কৰি থৈছে। গতিকে এই ফাৰ্মাচীবিলাকৰ জৰিয়তেও বহু মানুহে হয়তো ক'ৰবাত যদি দাম বাঢ়িছে তাৰ পৰা উপকৃত হ'ব। বহুত মানুহে জেনেৰিক মেডিচিন নলয় আৰু বহুত ডক্তৰেও জেনেৰিক মেডিচিন নিলিখেও বহুত, এইটো এটা সমস্যা আছে। গতিকে জেনেৰিক মেডিচিনটো এটা ৰাইজৰো ইয়াৰ কাৰণে এটা সকাহ হয় আৰু চৰকাৰৰ ফালৰ পৰাও এইটো মেডিচিনৰ ছাপ্লাই থাকে। গতিকে মই ভাবোঁ জেনেৰিক মেডিচিনটো ল'লে অলপ হ'লেও ৰাইজে যদি ক'ৰবাত এনেকুৱা ঔষধৰ দাম বৃদ্ধি হোৱা কথাটো কিমান দূৰ সত্য, কিমান বাঢ়িছে বুজানে, সেইবিলাক কথা এতিয়ালৈকে আমি বহুত অৱগত হোৱা নাই। লাহে লাহে হয়তো অৱগত হ'ম, কিন্তু বস্তুৰ দাম বৃদ্ধি হ'লে আমি সকলো চিন্তিত হোৱাটো স্বাভাৱিক কথা। এইটো মানে যিহেতু আমি সেৱাই সংগঠনৰ মনোবৃত্তিৰে ৰাজনীতিলৈ আহিছোঁ। গতিকে কালি কোনোবাই মোক সোধোতে ময়ো সেইটো কথাটো কৈছিলোঁ যে মানে বহুত মানুহে আজিকালি ব্ৰেণ্ড কাপোৰ ইউজ কৰে। লুইচ বাৰ্জাৰ ব্ৰেণ্ড ইউজ কৰিলে দাম বেছি পৰিব, কথাটো কৈছোঁ। আৰু যদি আমি সাধাৰণ ভাল কাপোৰ চিলাই কাম কৰোঁ, যদি আমি চিলাই কৰি লওঁ তেতিয়া দাম কম পৰে। চিংৰা খালে GST নালাগে, চিংৰাটোত GST নালাগে, কিন্তু পিজ্জা খাব গ'লে GST লাগিব। গতিকে মোক আৰু এইটো কথা উল্টাকৈ কৈ দিলে, দিলীপ শইকীয়াৰ মানে ডাঙৰ উপায় বুলি কৈ দিলে। আজি ক'ৰবাত এটা TV চেনেলত দেখিছোঁ মই সেইটো অৰ্থাৎ কোৱাই নাই। মই কৈছোঁ মানুহৰ যদি পেটৰ ভোক মানুহৰ যদি মচিব লগা হয় তেতিয়া চিংৰা খালেও হয়তো পেটৰ ভোক বা পিঠা খালেও পেটৰ ভোক গুচিব পাৰে। আৰু বহুতে পিজ্জাও খাব খোজে, গতিকে পিজ্জা খালে GST দিব লাগিব। গতিকে মোৰ কথাটো সেইটোৱে আছিলে, তাত বাদে ইয়াৰ বেলেগ কোনো মিনিং নাছিল। কিন্তু যিয়েই নহওক মিডিয়া আপোনালোকৰ হাতত আছে, আপোনালোকে কাটি ছিঙি যেনেকৈ কৰিব খোজে তেনেকৈ কৰিব পাৰে। কিন্তু মোৰ এটা অনুৰোধ থাকিব, দৰিদ্ৰ কল্যাণৰ বাবে, দুখীয়াৰ কল্যাণৰ বাবে মোদী ডাঙৰীয়াই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কাম কাজ কৰি আছে অভূতপূৰ্ব। ইয়াৰ আগত কোনো চৰকাৰে দুখীয়াৰ কল্যাণৰ হকে এনেদৰে চিন্তা কৰা নাছিল।